হাগ্ৰামা মহিলাৰীয়ে তেখেতে এই লাষ্ট ইলেকশ্যনত জিকিলে এই 2.5 বছৰ হয় একবাৰো কাউন্সিলত অহা নাই এবাৰো এছেম্বলিত মানে তেখেতে উপস্থিত হোৱা নাই যেতিয়া বেয়া দিন আহিব তেতিয়া আমি নিজে মানে ৰাজনীতি নকৰিম ৰাজনীতিটো কিয় তেখেতৰ আৰু দিন গ'ল আগতে তেখেতৰ দিন আছিলে যি সময়ত ৰাইজে তেখেতক মৰম দিছিলে সন্মান কৰিছিলে বিশ্বাসত লৈছিলে এই সময়ত তেখেতে ৰাইজৰ কাম কৰিব নোৱাৰিলে এতিয়া আৰু হেলিকপ্টাৰৰ কথা চিন্তা কৰিছে তেখেতে প্ৰথমতে নিজৰ দলটো ৰাইজলৈ লৈ যোৱাৰ কথাটো চিন্তা কৰক দলটো বাচাই ৰখাৰ কথা চিন্তা কৰক আৰু হাগ্ৰামা মহিলাৰী অতীত হৈ গ'ল এইটো আৰু বৰ্তমান নহয় আৰু এটা কথা কয় যে শুভেচ্ছা দিছোঁ তেখেতসকলে মিত্ৰ হওক কাম কৰক কাৰণ দুইটা দলৰে স্থিতিটো আমি জানো আৰু কোনো মিছন আৰু ভিজন নাই দলে মানে লগ কোনোবা কাৰোবাৰ মিত্ৰ হ'ব ভাঙিব এইটোৱে দলৰ লক্ষ্য যদি হয় ৰাইজক লৈ যদি কিবা কাম কৰাৰ কোনো উদ্দেশ্য নাই তেনেহ'লে ৰাইজেতো সেই দলটো কেতিয়াও একচেপ্ট নকৰিব এই মিত্ৰ একো ক্ষতি নকৰে আগতো কৰা নাই এতিয়াও নকৰে ভৱিষ্যতো নকৰিব কাৰণ তেখেতসকলৰ কোনো মিছন ভিজন মই আগতে আপোনালোকক কৈছোঁ ইছ্যুও নাই মিছনো নাই ভিজনো নাই গতিকে কাৰোবাৰ লগত লগ হোৱা কাৰোবাৰ লগত কাজিয়া কৰা হাগ্ৰামা মহিলাৰী ক'ৰবাত যোৱা নাযোৱা এইটো মানে BTC এৰিয়াত আৰু কোনো এটা ইম্পৰ্টেণ্ট হৈ থকা নাই কাৰণ 17 বছৰ তেখেতৰ শাসনত ইমানখিনি পৰিৱেশ নষ্ট হৈছিলে ইমানখিনি হিংসা হৈছিলে ইমানখিনি মানে ৰাইজে কষ্ট পাইছিলে এতিয়া আৰু BPF নোহোৱাৰ কাৰণে ৰাইজে চবে ভাল পাইছে পুনৰ BPFক কোনো কাৰণত আৰু পাৱাৰলৈ আনাটো ৰাইজে ভাবিবও নোৱাৰে আপোনাৰ সভাত প্ৰয়োজনে হোৱা নাই কিয় ভাড়া কৰি আনিম মানুহ আমাৰ লগত আছেই আমাৰ মানুহ ভাড়া কৰাৰ দিন ইমান বেয়া দিন এতিয়ালৈকে অহা নাই যেতিয়া বেয়া দিন আহিব তেতিয়া আমি নিজে মানে ৰাজনীতি নকৰিম ৰাজনীতিটো সদায় মৰাকলৈকে কৰিব লাগে বুলি কথা নাই হাগ্ৰামা মহিলাৰীয়ে তেখেতে এই লাষ্ট ইলেকশ্যনত জিকিলে এই 2.5 বছৰ হয় একবাৰো কাউন্সিলত অহা নাই এবাৰো এছেম্বলিত মানে তেখেতে উপস্থিত হোৱা নাই মানে তেখেতক খালি পাৱাৰ লাগে গতিকে আজি আমি পাৱাৰৰ কাৰণে বলিয়া হয় পাৱাৰৰ কাৰণে মাতাল হয় ৰাজনীতি কৰিবলৈ অহা নাই সমাজ সেৱা কৰিবলৈ আহিছোঁ আৰু BTRত আজি এইবিলাক আপোনালোকে গ'লে দেখিবলৈ পাব তাত স্কুলৰ পৰা কলেজৰ পৰা সকলোটো কাম আৰম্ভ হৈছে শান্তি আহিছে নিৰাপত্তা পাইছে সকলো পৰিৱেশ আপোনালোকে আমতকৈ বেছি জানে